স্কুল যাবা না কেলে স্কুল কেলে নোযোৱা ঠাণ্ডা দিনতে আনি থোৱা আমৰিৰ ঘৰৰ পৰা কিন্তু দিবলৈ যাব পৰা নাই সেয়ে ভাবিছোঁ আজি ৰ'দটো ওলাইছে এপাক গৈ আহোঁ আৰু এই কাপোৰখিনিও দি আহোঁ তাতে কণমানিজনীও আমনি কৰিছে আমৰিকৰ ঘৰলৈ যাবলৈ ফুটটো লৈ লৈছোঁ ডাঙৰকৈ আৰু এতিয়া আমি ফুৰিবলৈ ওলাইছোঁ সাজিলোঁ কাচিলোঁ ওলাইছোঁ এবাৰ ভাবিছোঁ এবাৰ ফুৰি আহোঁগৈ এফালে যাওঁ কণমানিজনীও বৰ আমনি কৰি আছে যাবলৈ বিচাৰিছে তাই স্কুলেই নগ'ল আজি ফুৰিবলৈ যাব লাগে আজি গতিকে এতিয়া আপোনালোকতো দেখোঁ আমি তাই স্কুল যে নগ'ল কি কাণ্ড কৰিলে এবাৰ আমি ফুৰিবলৈ ওলাইছোঁ নমস্কাৰ স্বাগতম জনাইছোঁ মই হিতালীৰ হেয়াৰ মলৈ আৰু এতিয়া আমি ওলাইছোঁ এফালে ফুৰিবলৈ ক'লৈ যাম কি কৰিম সেয়া এতিয়া আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আপোনালোকে আজি আমাৰ ভিডিঅ'টি তেতিয়াহ'লে আহক মোৰ সৈতে গৈ থাকোঁ ফুৰিবলৈ বৰষুণ আহিব এতিয়া আকাশখন পুৰা ক'লা ক'লা কৰি আছে আকাশ পুৰা ক'লা বৰষুণ আহিব এতিয়া আমি গৈ আছোঁ বৰষুণ অহাৰ আগতে আমি পাই গ'লে হৈ যায় ন পঠাই দিলোঁ আমি যিখন লৈ আহিছিলোঁ এইটো গলিত নোসোমোৱালে যিহেতু গলিটো অকণমান সৰু সোমাবলৈ অসুবিধা হয় মানুহৰ ব্যক্তিগত বাহনবোৰ অৱশ্যে এইটো গলিটো দেখুৱাই দিছোঁ ইয়াতে সোমালেও টেক্সিখন সোমোৱালে সিহঁতৰ ঘৰলৈ যাবলৈ অকণমান অসুবিধা হয় আমি য'লৈ আহিছোঁ তালৈ যাবলৈ সোমাবলৈ বৰ দিগদাৰ আছে কাটি আছে গতিকে পঠাই দিলোঁ আৰু আমি এতিয়া আছে আকাশ পুৰা ক'লা বৰষুণ এজাক আহিব এতিয়া অহাৰ আগতে আমি যেনে ছিঙি ল'লোঁ বেয়া কাম বুজি পাইছোঁ হ'লেও আৰু পাই নাই গোন্ধে আমি ওলাই আছে গতিকে গোন্ধে পানী দিলে ছিঙি ল'লোঁ ক'লা হৈ আছে বিৰাট ডাঙৰ বৰষুণ এজাক আহিব কিন্তু সেই অহাৰ আগতে আমি গৈ পালে হৈ গ'ল কেনেকুৱা ক'লা আকাশখন পাৰি এতিয়া বৰষুণ পেলাইছে হাত দিয়া সেইকাৰণে আমি দৌৰিছোঁ এতিয়া চিপচিপকৈ বৰষুণ পেলালে পূৰা দৌৰিছোঁ এতিয়া নহ'লে এতিয়া আমি বৰষুণত তিতিব লাগিব দৌৰিছোঁ আমি বৰষুণ পেলাইছে দৌৰি আহিলোঁ আৰু এয়া পাই গ'লোঁ সেই ঘৰটো আহা আহা এইজনী আহি পালেহি এতিয়া কাপোৰ সলাই ল'লে সলাই মেলি এতিয়া তাই মাকে ভাত ঠিক কৰিছে ভাত খাব খাই বৈ উঠি এতিয়া হয়তো পঢ়াত লাগিব নেকি নাজানো পঢ়ে নপঢ়ে বোলে পঢ়িবই লাগিব নপঢ়িলে হ'ব নেকি এতিয়া ক্লাছ 9ৰ ষ্টুডেণ্ট হয় আপোনালোকেও তাইক আশীৰ্বাদ কৰিবচোন তাই পঢ়াৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যায় এইবাৰ ক্লাছ 9ৰ ষ্টুডেণ্ট এইজনী দেখুৱাই দিছোঁ তাই এইখিনি পিছফালৰখিনি আৰু এইফালে এয়া সজাই ৰাখিছে বাকীখিনিতো দেখুৱালোৱে আপোনালোকক আৰু দেখুৱাই থাকিম
স্কুললৈ নগ'ল কান্দুৰিজনীয়ে কিমান কান্দিছিলে আজি দেখুৱাই দিব লাগিব ন আজি মানুহবোৰক স্কুল যাব লাগে উঠা স্কুল যাব লাগে ৱালক্ৰাফ্ট খুব ধুনীয়া লাগিছে এই গছজোপা বনাইছে আমাৰ মাইনাই ক্লাছ 9ত পঢ়ি আছে তাই লকডাউনৰ সময়ত ঘৰত এনেই থাকি আমনি পাইছিলে আৰু তেতিয়াই এয়া ৱালখন সজাইছিলে ভাল লাগিছে সদায় ইয়ালৈ আহি থকা হয় যদিও ভাবি থাকোঁ এইখিনি ভিডিঅ' কৰিম ৰেকৰ্ডিং কৰিম কিন্তু কৰাটো নহয়গৈ আজি সময় উলিয়াই এয়া আপোনালোককো দেখুৱাই আছোঁ এইটো এটা ইমান ধুনীয়া লাগিছে ৰঙা আৰু এইবোৰ হৈছে পখিলা কেইজনী দিছে ব্লেক কালাৰ খুব ধুনীয়া লাগিছে আপোনালোককো যদি কাৰোবাৰ প্ৰয়োজন হয় তাই অৰ্ডাৰো লয় আৰু এয়া আপোনালোকৰ ঘৰতো ৱালত এয়া পাৰিবৰ বাবে দি আহিব খুব ধুনীয়া লাগিছে এইটো এটা সজাইছে তাইয়ে মাইনাই এইবোৰেই কৰি থাকে এতিয়া অৱশ্যে তাই ক্লাছ 9ত পঢ়ি আছে এইবাৰ ক্লাছ 9লৈ পাইছে চেণ্ট মেৰিজ ডিব্ৰুগড় আৰু অৱশ্যে তাই এতিয়া অৰ্ডাৰ পালেও কৰিবলৈ অলপ অসুবিধা হ'ব যিহেতু তাই এতিয়া ক্লাছ 9ৰ ষ্টুডেণ্ট তথাপিও এয়া কৰি আছে দিব পাৰে আপোনালোকৰ যদি পচন্দ হৈছে আপোনালোকে কিন্তু চাবহি পাৰে বা অৰ্ডাৰ কৰিব পাৰে শ্যামলী গগৈ এয়া চাওক তাই এইটোতো তাই নিজৰ কোঠাত এইটো সজাইছে এইটো ৰেড আৰু ব্লেক খুব ধুনীয়া লাগিছে গছজোপা মোৰ পচন্দ হৈছে আপোনালোকে কেনেকুৱা দেখিছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব নকৰিছা আৰু এইজোপা দেখুৱাই আছোঁ আয়োধাটো লাহোৱাল কলেজৰ সন্মুখেৰে আহিলে বৰ বেছি দূৰ আহিব নালাগে তাৰ ঘৰলৈ অকণমান আহিলেই পায়হি আৰু তাই এইবিলাক কাম কৰি থাকে ধুনীয়াকৈ সজাইছে তাইৰ আচল নামটো এই আপোনালোকক দেখুৱাই দিছোঁ শ্যামলী গগৈ খুব ধুনীয়া ছবি আঁকে আমাৰ মাইনাই শ্যামলীয়ে এয়া চাওক এখন বহুত ধুনীয়াকৈ আঁকিছে মাইনাৰ পঢ়া টেবুলৰ সন্মুখৰ ৱালখন এইফালে সৰস্বতী ফটোখন লগাই ৰাখিছে Your words are better than the silence. Dream is not that which you see while sleeping. It is something like that. যিহেতু শ্যামলীহঁতৰ ঘৰলৈ আহিলোঁ ৱালক্ৰাফ্ট দেখুৱাবৰ বাবে আৰু এতিয়া এই সন্ধিয়া সময়ত আপোনালোকক দেখুৱাই আছোঁ এইফালে ভেকুলীয়ে চিঞৰি আছে আপোনালোকে হয়তো শব্দটো শুনিছে এয়া চাওক খুব ধুনীয়াকৈ ফুলি আছে মেটেকাৰ ফুল সিহঁতৰ ঘৰৰ সন্মুখৰ পুখুৰীত খুব ধুনীয়া লাগিছে আৰু অলপ সোনকালে আপোনালোকক দেখুৱাব পৰা হ'লে আৰু ধুনীয়া দেখালেহেঁতেন এতিয়া আন্ধাৰ হৈ আহিছে যিহেতু সেইটো কাৰণে খুব ধুনীয়াকৈ আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই মনোহৰ কল কোনোদিন দেখিয়ে পোৱা নাই আজি প্ৰথম দেখিছোঁ এয়া সঁচাকৈ ইহঁতি হাঁহিছে কিন্তু মই মনোহৰ কল সঁচাকৈ দেখি নাই পোৱা আজি প্ৰথম এয়া শ্যামলী গগৈৰ ঘৰত মই মনোহৰ কল দেখিলোঁ আহিছিলোঁ ৱালক্ৰাফ্ট আপোনালোকক দেখুৱাবলৈ দেখিলোঁহি মনোহৰ কল আপোনালোকেও হয়তো কোনোবা নেদেখাকৈ থাকিব পাৰে এয়া চাই লওঁ এইফালে লাল চাহৰ লগত এতিয়া সন্ধিয়া আমি জুতি লৈছোঁ এইফালে পিঠা আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ